দ-ঘৰফলীয়াৰ কলেজীয়া ছাত্ৰীৰ নিৰুদ্দেশ ঘটনাৰ সন্দৰ্ভত হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল আমগুৰিৰ দ-ঘৰফলীয়াৰ বাসিন্দা ফুলেশ্বৰী গগৈ কন্যা তথা আমগুৰি মহাবিদ্যালয়ৰ স্নাতক মহলৰ ছাত্ৰী বিউটি গগৈ 11 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে 11 ফেব্ৰুৱাৰীৰ দিনা এগৰাকী বান্ধৱীৰ ওচৰলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে বিউটি গগৈ নিৰুদ্দেশ হোৱাৰ পৰাই ঘৰখনত এতিয়া কান্দোনৰ ৰোল পিতৃহীনা বিউটি গগৈ মাতৃ আৰু খুৰায়েকে কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোকে বিউটি গগৈ কোনো চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কোনো সদাশয় ব্যক্তিয়ে যদি বিউটিৰ কিবা সন্ধান লাভ কৰে তেনেহলে পৰিয়ালৰ 6001886953 অথবা 9365920746 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰভাৱে অনুৰোধ জনাইছে অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ শ্ৰীমতী বিউটি গগৈ আমগুৰি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী মোৰ ভণ্টি হয় তাই যোৱাকালি ৰাতিপুৱাই গৈ আজিলৈকে নিৰুদ্দেশ হৈ আছে গতিকে সদাশয় কোনো ব্যক্তিয়ে যদি তাইক দেখে য'তে যেনেকৈ যি পৰিস্থিতিতে পায় আমাৰ যেন ঘৰখনৰ লগত যোগাযোগ কৰে এই আমাৰ বিনম্ৰ অনুৰোধ গোটেই ঘৰখনৰ মাক অসুস্থ হৈ পৰি আছে দদায়েকৰ মুখত চাব নোৱাৰে আমি আপোনালোকৰ হাতত সহযোগে অনুৰোধ কৰিছোঁ গোটেই গাঁওবাসীয়ে কান্দি আছে তাইৰ কাৰণে 11 ফেব্ৰুৱাৰী কালি ৰাতিপুৱা ঠিক 7-8 বজাৰ পৰা মোৰ ভণ্টি নিৰুদ্দেশ হৈ আছে কোনো ফোনৰ যোগাযোগ নাই কোনো কিবা কানেকশ্যন কৰি পোৱা নাই আমি সদাশয় ব্যক্তিয়ে কোনোবাই যদি দেখিছে মোৰ ভণ্টি তাই আমগুৰি কলেজত পঢ়িছিলে ডিগ্ৰী 3rd ছেমিষ্টাৰ কোনোবাই সদাশয় ব্যক্তিয়ে যদি দেখিছে মোৰ ভণ্টিক অতি শীঘ্ৰে আমাৰ পৰিয়ালৰ লগত যোগাযোগ কৰক আমি স্থানীয় আমাৰ হালুৱাটিং থানাত এখনি এজাহাৰ দাখিল কৰিলোঁ কালি গধূলি প্ৰায় 7 বজাত এটা সন্দেহ উপজিছে তাইক কোনোবাই প্ৰলোভন দি চাকৰি বা কিবা কোম্পানী খাতিৰত চাকৰি দিম প্ৰলোভন দিম বুলি কোনোবাই লৈ গৈছে বুলি আমাৰ সন্দেহ উপজিছে গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট B News Assam